हेलो फ्रेंड्स मैं प्रियंका और आपनालोक सकलोके आपनालोकर এই সপোন নামৰ চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছো আৰু দ্বিতীয়তে মই আপোনালোক সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালো অৱশ্যে মই মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক ৰাতিপুৱাই কাতি বিহুৰ শুভেচ্ছা জনালো তথাপিও আকৌ পুনৰবাৰ জনাই দিছো যে কাতি বিহুৰ শুভেচ্ছা তো গাইজ আমাৰ অসমীয়া সমাজত প্ৰচলিত নিয়ম অনুসৰি কাতি বিহুত বহুত ধৰণে নিয়ম নীতি পালন কৰি বিহুটো উদযাপন কৰে কিন্তু মই ইমান নহয় তথাপিও সৰু সুৰাকে অলপ আয়োজন কৰিছো গতিকে আপোনালোককো দেখাবলৈ চেষ্টা কৰিম তো সকলোৱে ভিডিঅ'টো চাই যাব এয়া অকমান পাপাক মই চাফা কৰিবলৈ লগাই দিছো এতিয়া বন মাটি কবা নেকি বনাই হৈ গ'ল গধূলি হ'ব হৈছে ইয়াত আপোনালোকক অকমানকৈ দেখাম আৰু মই ইমান ভালকৈ বনাব নাজানো তথাপি চেষ্টা কৰিলোঁ বনাবলৈ কিবা এটা হ'ল আৰু তো চাওকচোন আপোনালোককো দেখাই দিওঁ কি বনালোঁ মই গাইজ তুলসী পুলিটো আগৰ পৰাই ৰুই থৈ আছিলে আৰু মই তাত অকণমান কিবা এটা ফুল আনি দিব লাগিব আৰু এতিয়া এনেকৈ বনিল আৰু কিবা এটা তো এয়া বনালোঁ এটা বনাব চেষ্টা কৰিছিলোঁ কি হ'ল নাজানো আৰু কমেণ্ট কৰি জনাবচোন হৈছেনে নাই একেলগা হৈছে গাইজ এয়া গধূলিৰ কাৰণে মই সববিলাক বস্তু ৰেডি কৰি থৈছোঁ এইফালে মাটি চাকি আৰু এইটো তুলসী গছৰ তলত ধূপ এইবিলাক সব যোগাৰ কৰি থৈ দিছোঁ কিছু আমাৰ পাছত ইয়াত হলিতা দি জ্বলাম আৰু গাইজ এয়া মই ফুল আনিছোঁ ইয়াত দিবৰ কাৰণে এতিয়া মই ইয়াত দি যাম ফুল তো আপোনালোকে চাই যাওক গাইজ দেখিবলৈ ভাল লগাকৈ হোমটোৰ তলত মই অকণমান এজোপা তুলসী আৰু তুলসীজোপাৰ তলত মই ইয়াত ফুল দি দিছোঁ অলপ দেখিবলৈ ভাল লাগে আৰু বেছি ফুল নাই আৰু বেলেগৰ পানীটো ফুল সেইকাৰণে ফুল কম তো গাইজ এয়া মোৰ আপোনালোকক মই বনাওঁতে দেখাব নোৱাৰিলোঁ কিন্তু এতিয়া বনাই হোৱাৰ পিছত দেখাইছোঁ আৰু এইটো মোৰ ৰুমটো বনাই হৈ গ'ল কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে গাইজ এয়া মই পাত কাটি থৈছোঁ গধূলিৰ কাৰণে হেল্ল' বুলি কৈ হেল্ল' কৈ মোৰ তুলসী পুলিটো ডেক'ৰেশ্যন কৰি হৈ গ'ল আৰু এতিয়া মই যাম অলপ ওলাই লগৰ এজনী ঘৰলৈ তো তাইও চাওঁগৈ তাই কেনেকৈ বনাইছে আপোনালোককো দেখাম তো সকলোৱে ভিডিঅ'টো চাই যাওক আহি পিনি মই ঘৰত চাকি জ্বলামহি আৰু তেতিয়া আপোনালোকক দেখাম আগলৈ কি হয় চাই যাব তাৰ আগতে মই তাইৰ ওচৰৰ পৰা আহোঁগৈ তো আপোনালোককো লৈ যাম ভিডিঅ'টো চাই যাব গাইজ এতিয়া গধূলি হ'ল মই লগৰজনী ঘৰলৈ যাম বুলি ভাবিছিলোঁ যাব নোৱাৰিলোঁ গতিকে প্ৰথমতে নিজৰ ঘৰত চাকি জ্বলাই লওঁ তাৰ পাছত যাম আৰু এতিয়া মই চাকি জ্বলাওঁ আপোনালোককো দেখাম তো আপোনালোক সকলোৱে ভিডিঅ'টো চাই যাওক ঠিক গাইজ এয়া মই চাকিত তেল দি থৈছোঁ এতিয়া মই চাকি জ্বলাম আৰু আপোনালোকে চাওক এয়া দেখিলে মোৰ চাকি জ্বলাই হৈ গ'ল এতিয়া মই ইয়াত লৈ যাম আৰু চাকি জ্বলাবলৈ তো আপোনালোক সকলোৱে চাই যাওক আপোনালোকৰ ঘৰত এতিয়া বাৰু এয়া মানে এতিয়া চাকি জ্বলালে নাই বাৰু সকলোৱে জ্বলালে চাগে মই এতিয়া আহিছোঁ মই অথনি বনোৱা এই আন্ধাৰ হ'ল বেছি ভালকৈ নেদেখিব এতিয়া তুলসীজোপা ওচৰলৈ তো প্ৰথমতে মই ইয়াত চাকি জ্বলাই লওঁ ইয়াত মই তুলসী গছৰ চাকি দিলোঁ এয়া ধূপ মই ইয়াত থৈ গৈছোঁ ধূপ লগামহি আহি পিনি জুই চলাটোৰ সৈতে এয়া ধূপ লগাবলৈ গাইজ এয়াই মই বনোৱা ওমটো আৰু এতিয়া মই যাম পদূলি মুখত লগাবলৈ চাকি পদূলি মুখত অকণমান দেৰিকৈ লগাম কোনো লগোৱাই নাই ময়ো দেৰিকৈ লগাম এয়া জ্বলাই থৈছোঁ আৰু
লগালোঁ এতিয়া আন্ধাৰে দেখিব কাৰণ ৰাতি হ'ল তো সেইকাৰণে আন্ধাৰে দেখিব আৰু গৈছে গাইজ এতিয়া মই চাকি জ্বলাই আহিলোঁ আপোনালোক চাগে সকলোৱে জ্বলালে চাকি মানে পিকচাৰটো ইমান ক্লিয়াৰ অহা নাই ভালকৈ দেখা নাই কাৰণ মানে আন্ধাৰ হৈ গ'ল লাইটিং ইমান ভাল নহয় সেইকাৰণে আৰু ভালকৈ নেদেখিলে তথাপি অলপটো ধৰিব পাৰিছে আৰু ন এনেকৈ আৰু বেছি নিয়ম কৰা নাই অলপ সৰু সুৰাকৈ আয়োজন কৰিছোঁ মই এতিয়া চাকি জ্বলাই থৈ আহিলোঁ পাছত গাঁৱৰ ল'ৰা ছোৱালী আহিব আৰু তেওঁলোক যেতিয়া ল'ৰা ছোৱালীখিনি আহিব তেতিয়া প্ৰাৰ্থনা গাব তেতিয়া মই ধূপ লগাম আৰু খাবলৈও দিম আৰু সেয়াই কাতি বিহুৰ নিয়ম বেছি একো নাই আৰু সেয়াই কিছুমানে পথাৰত চাকি দিয়েগৈ কিন্তু মই পথাৰলৈ যোৱা নাই মই ঘৰতে দিছোঁ আমাৰ বাগান আছে বাগানত দিবলৈ যাব লাগিছিলে মই অকলে এতিয়া নাযাওঁ আৰু পাপা আহিব তো মই এগছ চাকি থৈ দিছোঁ এক্সট্ৰাকৈ পাপাই দিবহি চাকি গছ জ্বলাব আৰু সেয়াই আৰু তো আগলৈ চাই যাওক কণমানি ল'ৰা ছোৱালীবোৰ আহিব চাই ভাল পাব ভিডিঅ'টো চাই যাওক দেই ভিডিঅ'টো बोला तो चलो গাইছে বুটুলিছে এটা ল'লে এটা বেছি নলয় দেই কেইটামান বোলা মই বুট কালেকশ্যন বোলাটো সৰু হ'ল আমাৰ সৰু আছে তোকে তহঁতৰ দুটা হাই কৰি দিয়া হাই গাইছ কৰি দিয়া আজি আপোনালোকক মই কাতি বিহুৰ সৰুকৈ পালন কৰা যিখিনি নিয়ম নীতি তো গাইজ আজি আপোনালোকক মই কাতি বিহুৰ উৎসৱটো কেনেকৈ পালন কৰে দেখালোঁ আমাৰ ইয়াত বহুত বেছি নিয়ম নীতি নহয় সৰু সুৰা কিছুমান আৰু মই যিমানখিনি কৰিব পাৰোঁ তাৰ ওপৰত মানে নিজে আৰু কিছুমান সৰুকৈ আৰু নিয়ম নীতি পালন কৰিলোঁ কিছুমান তো গাইজ আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো চাই ভালে পালে এনেদৰে কাতি বিহুত সকলোৱে অকণমান ওলাই যাওঁ আৰু ফূৰ্তি ফাৰ্তা কৰোঁ ঘৰে ঘৰে এনেকৈ মানুহ আহে সেয়াই আৰু কাতি বিহু উৎসৱৰ ফূৰ্তিখিনি তো গাইজ এয়া আৰু এনেদৰে চাকি তাকি জ্বলোৱাই হ'ল আমাৰ কাতি বিহুৰ নিয়ম তো এইবোৰ কৰিলোঁ আপোনালোকক দেখালোঁ আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যিসকলে প্ৰথমবাৰ মোৰ এই চেনেলটোত আহিছে তেওঁলোকক সকলোকে মই স্বাগতম জনাইছোঁ তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু বেছি একো নকওঁ এয়াই ক'লোঁ তো গাইজ আকৌ লগ পাম পুনৰ এটা নতুন ভিডিঅ' সৈতে তেতিয়ালৈকে সকলোকে মই মোৰ ফালৰ পৰা বাই জনাইছোঁ আকৌ লগ পাম পুনৰ এটা নতুন ভিডিঅ' তেতিয়ালৈকে সকলো ভালে থাকক